সকলো নকইনা এনেকুৱা টেলেণ্টেড হ'ব লাগে আমাকনো কি আনি দিলে অ যাৰ বাবে আজি মই ৰেড নাইটি হট চিলি তো অসমবাসী ৰাইজ ট্ৰেণ্ডিঙত চলি আছে যিটো নলগা জেঙত তিতা কেৰেলা লাগিব পাৰে সিটো अपने हो गया अपने को सिर्फ पानी निकालना है स्वागत तो करो हमारा নমস্কাৰ বন্ধুসকল জীৱন যাত্ৰাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোটি ভালে আছে আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বিষয়টো হৈছে বিয়া শাদী মেৰেজ যেনে ধৰক চাঞ্চলিক বিয়া শপত গ্ৰহণৰ জৰিয়তে এহাল সুন্দৰ দম্পতীৰ এটা মন্দিৰত শুভ বিবাহ লগতে ভয়ে লাগে এখন কোটি টকীয়া বিয়া বৰ্তমান অসমত কি চলি আছে বুলি ক'লে আপোনালোকে কি ক'ব লাগিব এতিয়া অসমত চলি আছে বিতৰ্ক বিবাহ যুগ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আহকচোন এই ভিডিঅ'টো চাই লওঁ এবাৰ অসমৰ অতিকৈ চৰ্চিত ভাঙি যোৱা বিবাহ চানচিল্ক চেম্পু আৰু ৰঙা নাইটিৰে মূল বিষয়ৰ এই লাজ লগা বিয়াখন দুয়োপক্ষৰ ভুলৰ বাবে আধৰুৱা হ'ল कौन है ये लोग कहाँ से आते हैं ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি যেনিয়ে চাবা চানচিল্ক চেম্পু ৰেড নাইটি হট চিলি and of course bhaluk and etc you know that इस सज्जन को क्या तकलीफ है भाई क्या तकलीफ है इनको গুৰুত্বপূৰ্ণ খবৰ এইবাৰ অৰ্ধনগ্ন ফটো ভাইৰেল কৰিছে কইনাৰ বিৰুদ্ধে অভিযোগ স্থাপন হৈছে কিন্তু সেয়া পৰৱৰ্তী সময়ত আমি জানিম যে এয়া কইনাই কৰিছে নে দৰাই কৰিছে ষ্টেটাছত দেখিবলৈ পোৱা গৈছে হোৱাটছআপত তেওঁলোকৰ অশ্লীল ফটো ভিডিঅ' ভাইৰেল হৈছে দৰাৰ অশ্লীল ফটো অৰ্ধনগ্ন ফটো ভাইৰেল হৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে বিয়াৰ আগদিনাখন বা বিয়াৰ দিনাখন বিয়া ভগা এজন দিব্যজ্যোতি তালুকদাৰে এমাহ ধৰি কিয় তেওঁৰ সৈতে সম্বন্ধ বৰ্তাই ৰাখিছে কিবা স্বাৰ্থ জড়িত আছে নেকি বা নিজৰ স্বাৰ্থ পূৰণৰ বাবে এইগৰাকী দৰা দিব্যজ্যোতি তালুকদাৰে এমাহ ধৰি সম্পৰ্ক ৰখাই আছিল নেকি কইনাৰ সৈতে সেয়া এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈ পৰিছে মানে কি বন্ধুসকল ইজনে এবাৰ সিজনে এবাৰ ইজনে এপাত শৰ মাৰিছে সিজনে এপাত শৰ মাৰিছে মানে তাৰ পৰা বুজিব পৰা যায় যে এজনো নহয় ধোৱা তুলসীৰ পাত হয়নে বাৰু বন্ধুসকল কওকচোন আপোনালোকে আপোনালোকৰ মন্তব্য ये बड़ी अच्छी बात कही आप তো সাৱধান হওক অসমবাসী ৰাইজ ট্ৰেণ্ডিঙত চলি আছে নলগা জেঙত তিতা কেৰেলা লাগিব পাৰে কেঁচু খান্দোতে সাপ ওলাব পাৰে তো সাৱধান হওক বিশেষকৈ বিয়ালৈ বেছি দিন নথকাসকলক কথাটো কৈছোঁ দেই समझ रहे हो आप समझ रहे हो এইবাৰ অন্য এখন বিয়া চাওঁ বলক তুমি কোৱা সুখে দুখে যিমান কাজিয়া লাগিলো নমতাকে নাথাকো তাৰপিছত আমাৰ দুইখন ঘৰ মা পাপা দুইখনকে দুইখন ঘৰৰ দুইজন মা পাপাকে নিজৰ মা পাপা ভাবিম আৰু কোনো দিনে থাৰ্ড পাৰ্টি মানে কোনোবা থাৰ্ড পাৰ্টি নিদিলো আৰু হেৰি কি বুলি কয় বিশ্বাসক আগতে যেনেকে মৰম কৰিছে এতিয়া পাছতো মৰম কৰিম তাৰপিছত মোৰ ড্ৰিম চিম চব চাপৰ্ট কৰিম আৰু তোমাক ভালকে কোৱা আৰু হাজবেণ্ডৰ কম্বিনেশ্যনটো টাটা দি নকৰিব আৰু তোমাৰ ফালৰ পৰা কিবা এটা কৈ দিয়া তোমাৰ ফালৰ পৰা কোৱা কিবা এটা মোৰ ফালে বা কাজিয়া কৰিব নোৱাৰিবা
কাজিয়া সেইটো ক'ব নোৱাৰিছো হ'ব হ'ব য'ত কাজিয়া হ'ব তত মৰম বেছি হ'ব পাঁচটা কথা তুমি কেতিয়া ৰিকল নকৰিবা হ'ল আৰু তুমি একো ক'বলৈ নাই কম নহয় মই ক'ব লাগিব কোৱা এখন এতিয়া যোনখন তুমি যোনখন ঘৰলৈ গৈ আছা তুমি নিজৰ ঘৰলৈ আহিবা চবকে মৰম কৰিবা সমানে আৰু মা পাপা ভাইটি দাদা চবকে সমানে মৰম কৰিবা নিজৰ ভাইটি দাদা নিচিনা থাৰ্ড পাৰ্টি নহ'ব আমাৰ মাজত আমি দুটাই থাকিম আৰু পাঁচটো কেতিয়াও তুমি ৰিকল কৰিব নোৱাৰিবা কিয় মানে ছ'চিয়েল মিডিয়াত এনেদৰে মানে কি এইটো মানে হে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ব মন মানে এই আমাৰ নয়নদাৰ কথাবোৰ চবেই বহুত চিৰিয়াছলি লৈ ল'লে ন চবে মানে ঘুটকাই আছে নহয় অমৰ কৰিবলৈ মানে মেমৰি ৰাখিবলৈ চবেই কৰক চবেই কৰিব লাগে চবেই কৰক মইতো কওঁ ৰাতিপুৱা যোনবিলাক কাম ফেৰি কৰা হয় ন ৰাতিপুৱা কাম ফেৰি কৰা হয় সেইটো মানে ছ'চিয়েল মিডিয়াত দি ভাজি পেলাব লাগে গোটেইখন नहीं देखा जा रहा यार नहीं देखा जा रहा তো বন্ধুসকল কেনে পালে মোৰ এই ভিডিঅ'টো যদি ভাল পালে আপোনালোকে একোটাকৈ লাইক কৰিব আৰু যিসকল নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব তেতিয়া আপুনি মোৰ আহিব লগা যিকোনো নতুন ভিডিঅ' পোনপ্ৰথমেই পাব তো সকলোকে ধন্যবাদ জনাইছোঁ ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ বাবে অনাগত দিনত আপোনালোকৰ মৰম চেনেহ পাই থাকিলে নিশ্চয় আৰু ভাল কাম কৰি যাম আৰু ইয়াতে মোৰ আজিৰ ভিডিঅ'টো সামৰিছোঁ আৰু অতি সোনকালে নতুন ভিডিঅ' সৈতে লগ পাম জয় অসম বাই বাই